নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভাবিছোঁ মই হ'ব দলবাৰী বুলি কৈ এখন ঠাই আছে, তো তাত যাম বুলি ভাবিছোঁ। তাত গৈ কি দেখাব পাৰোঁ আপোনালোকক, যদিহে যাই কিনে সেই বস্তুটো দেখি পাওঁ তো তাত তেনেহ'লে আপোনালোকক দেখাব পাৰিম। তো এতিয়া দলবাৰীলৈকে যাওঁ। তো তাৰ আগতে মই চাহ পানী খাই ল'ম। আজি চাহত পিঠা আছে, তো চাহ পানী খাই লওঁ আৰু দলবাৰীলৈকে গৈ থাকোঁ বলক। তো ফ্ৰেণ্ডছ, এতিয়া আমি দলবাৰীত যাই আছোঁ এই পুখুৰীটো চাবলৈ। তাত পুহ মাহৰ ছিজনত তাতে মানে বিভিন্ন ধৰণৰ চৰাই মানে মাছ খাবলৈ আহে। তো আমি তাত গৈ আছোঁ এতিয়া। ভাগিন আৰু মই, নয়নজ্যোতি আছে মোৰ লগত, আৰু আমিতো এতিয়া গৈ আছোঁ বলক তালৈকে যাই থাকোঁ। পথাৰৰ ৰাস্তাদি যাই আছোঁ মানে, আৰু এই পথাৰ ৰাস্তাদি গৈ কিনে আমি পাম কদমতলা গাঁও, আৰু কদমতলা গাঁও পোৱাৰ পাছতে পাম দলবাৰী। তো আমি এতিয়া শ্বৰ্ট কাটিং হৈ আহি আছোঁ পথাৰৰ মাজেদি। তো ফ্ৰেণ্ডছ, আহি পালোঁ দলবাৰী। কিন্তু এইটো পুখুৰীত মানে আজিকালি হাঁহবিলাক পৰা নাই। হাঁহ বুলি কৈছোঁ যে মই মানে কি পানী কাউৰী। তো পানী কাউৰী বৰ্তমান এইটো পুখুৰীত নাই, আগৰ পুখুৰীটোত আছে। কিন্তু চাওক পুখুৰীটো কি বিশাল পুখুৰী। তো এইটো পুখুৰীত ৰাইজে মাছ মাৰিব। এইটো পুখুৰীত দাদা কি বুলি কয়, এই উৰুকাৰ দিনা মাছ মাৰিব নেকি মানুহে? এইটো পুখুৰীৰ পৰা বেচে ন উৰুকাৰ দিনা? অঁ, এইটো পুখুৰীৰ পৰা ফ্ৰেণ্ডছ মাছ বিকিব। বৰমাটো বেচে, মানে কি কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য নিদিয়া মাছ পাব, একদম ভেজাল নোহোৱা। আৰু আজিকালিতো মাছ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য দি কিনে ডাঙৰ কৰে। তো ইয়াতে এইবিলাক এনেকুৱা নাই। তো ভাল ভাল মাছ পাব ইয়াৰে। বৰমা বজাৰৰ পৰা লৈ যাব পাৰিব উৰুকাৰ বজাৰৰ কাৰণে। তো এতিয়া আমি আগলৈকে যাই আছোঁ বলক। তো আমাৰ লগত এয়া দাদা আছে, দাদাই অকণমান দেখাই দিব ক'ত পানী কাউৰীবিলাক পৰে। পানী কাউৰী বুলি কয় ন এইটো? হেৰি কয় শালি হালদি বুলি কয় আমাৰ। তো আমি এইটো চাবলৈ গৈ আছোঁ এতিয়া। আৰু এইখিনি ঠাই দাদা দলবাৰী বুলি কয় ন? ককলাবাৰী। আগত দলবাৰী আছে, আগত দলবাৰী আছে। আৰু এখন ফ্ৰেণ্ডছ ইয়াতে মানে ইংলিছ স্কুল আছে, ইংলিছ মিডিয়াম, একালব্য মডেল ইংলিছ মিডিয়াম স্কুল। তো আগত আছে সেইখন, আমি তালৈকে নাযাওঁ বাৰু। তো এতিয়া আমি গৈ আছোঁ মানে কি পানী কাউৰী চাবলৈ। আহক। পানী কাউৰ আৰু শালিহা বেলেগ ন? অঁ, আচ্ছা আচ্ছা। এইটো খলিহা বুলি কয়। খলিহাই চাব যাই আছোঁ বলক। তো ফ্ৰেণ্ডছ, ইয়াতে যিবিলাক খলিহা বুলি ক'লে তাতে খলিহা পৰি থাকে মানে এই পুখুৰীটোত, ইয়াত মানে কোনেও মাৰিব নোৱাৰে, মাৰি কিনে খাব নোৱাৰে। ফাইন আছে মানে। এটা হাঁহ মাৰাৰ বিনিময়ত কিমান টকা ফাইন দিব? 500। এটা হাঁহ যদি মাৰে ইয়াতে তেনেহ'লে 500 টকা ফাইন দিব লাগিব। এইটো ছিষ্টেম ভাল কৰিছে, নহ'লেতো মানুহে মাৰি মাৰি খালেই হয় না, বস্তুবিলাক নাইকিয়া হৈ গ'লে হয়তো। ভাল ছিষ্টেম কৰিছে এইটো, মানে কি মাৰিলে মানে কি ফাইন দিব লাগিব। আৰু এই চাওক এইবিলাক চৰাইবিলাক উৰি উৰি আহি আছে এতিয়া বৰ্তমান, এতিয়া পৰিব এতিয়া। তো আমি এতিয়া এই শাকোখানেৰে পাৰ হৈ যাব লাগিব, আমাৰ ঢলা শদিয়াৰ ব্ৰিজখনেৰে পাৰ হৈ যাব লাগিব এতিয়া। তো আমি এনেকৈ যাম এতিয়া, দেখাই আছোঁ আগলৈ গৈ অলপ। তো পাৰ হ'ব লাগিব এখন শাকৰে। আমাৰ পেলো নধৰাকৈ যোৱা অভ্যাস আছে, তো এনেকৈ যাব পাৰোঁ আমি ধুনীয়াকৈ। তো এইফালে যাব লাগিব ফ্ৰেণ্ডছ, সেইফালে। আৰু ইয়াত পুৱা সময়ত বহুত পৰে ন? আচ্ছা, পুৱা সময়ত বহুত পৰে মানে। আৰু আজি কিবা এইবিলাক চাফ চিকুণ কৰিছিলে, তো চাফ চিকুণ কৰাৰ কাৰণে মানে কি চৰাইবিলাক মানে গুচি গৈছে। তো আহি আছে এতিয়া আৰু। তো এইবিলাক চৰাই উৰি উৰি আহি আছে, দেখিছেনে? এই উৰি উৰি আহি আছে এইবিলাক। তো অলপ ওচৰৰ পৰা দেখাব পাৰিলে ভাল আছিল। চাওঁচোন বাৰু, যাই চাওঁ। ওচৰলৈকে যাব পৰা আছিল আগতে, এই এতিয়া পাৰলাগৈ পোৱা টাইমত। আচ্ছা, ওচৰলৈকে যাব পৰা, এই কেইটামান পৰি আছে এতিয়াও। আচ্ছা আচ্ছা আচ্ছা। তো ফ্ৰেণ্ডছ, এটা কথা আপোনালোকে মন কৰক, এইবিলাক চৰাই যে ইয়াত আহিছে, সিহঁতে খুব এটা বিশ্বাসত আহিছে ইয়াতে, যে মানুহে আমাক মাৰি নাখাব বা তেনেকুৱা এটা বিশ্বাসত আহিছে। বিশ্বাসটো এটা ডাঙৰ বস্তু হয়নে? যদি সিহঁতক যদি মাৰিলে হয়, চৰাইবিলাকক মাৰি মাৰি যদি প্ৰতিদিনে এটা এটাকৈ খালেই হয়, তেতিয়া জানো আহিলে হয়?
তেনেকুৱাকৈ মানুহৰো বিশ্বাস কিছুমান থাকিব লাগে, জন্তুৰ ওপৰতে হওক বা মানুহৰ ওপৰতে হওক, তো বিশ্বাস থাকিব লাগে। আৰু এই পক্ষীকেইটাইও বিশ্বাসৰ কাৰণে ইয়াত আহি পেলাই পৰি আছে যে আমি ইয়াতে মাছ খালেও মানুহে আমাক মাৰি নাখায়। তো তেনেকুৱা এটা বিশ্বাসত আহি মানে কি ইয়াত পক্ষীবিলাক পৰিছে। তো ইয়াতেতো দাদা মাছ মানে কি পোহা হয়, মানে কি জীয়াই দিয়া হয়। তো চাওক ফ্ৰেণ্ডছ, ইয়াত মানে কি মাছ জীয়াই দি কিনে সিহঁতক খাবলৈ দিছে, তথাপিও সিহঁতক মাৰি কিনে খোৱা নাই। ইমান মানে কি প্ৰকৃতিপ্ৰেমী মানুহ আছে ইয়াতে, হয়নে নহয়? তো আপোনালোকৰ কাষতো যদি এনেকৈ কোনোবা কিবা চৰাই চিৰিকটি আছে তেনেহ'লে মাৰি পেলাই নাখাব ফ্ৰেণ্ডছ, এইটো খুবেই ভুল কথা। আজিকালি এইবিলাক চৰাই বা খলদিহা বুলিয়ে ক'লোঁ আমি, এইবিলাক নোহোৱা হৈ গৈছে আমাৰ মাজৰ পৰা। তো এইবিলাক মাৰি কিনে খোৱাটো মানে কি বেয়া কথা। কেতিয়াবা এনেকুৱা হ'ব যে আমাৰ ল'ৰা ছোৱালীয়ে খলদিহা কি আছিল বা পানী কাউৰী কি আছিল এই কিতাপতহে ছবিটো দেখিব, এইবিলাক অৰিজিনেলত দেখা নাপাব। তো এইবিলাক মাৰি কিনে নাখাব ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ, এইবিলাক দেখিছেনে ওপৰত যে উৰিয়ালি হাঁহ বুলি যে কৈ আছোঁ আমি, সেইটো মানে কি এতিয়া বৰ্তমান ইয়াত পানীত পৰা নাই। মানে কি হ'ল, আজি ৰাইজে এই জংঘলবিলাক কিছু চাফা কৰি দিলে। তো মানে কি অলপ মানে কি সিহঁতে ভয় খোৱা যেন হ'ল। তো মানে কি বৰ্তমান ইয়াত পৰি থকা নাই, ৰাতিপুৱা সময়ত বোলে পৰি থাকে। আমাৰ দাদাই ক'লে ৰাতিপুৱাৰ সময়ত পৰি থাকে ইয়াতে চৰাইবিলাক। তো আজি আপোনালোকক মই ভালকৈ দেখাব পৰা নাই বাৰু, এদিন আৰু আহি কিনে মই আপোনালোকক ভালকৈ দেখাই দিম। এইবিলাক দেখিছেনে ওপৰত উৰি আছে চৰাইবিলাক, বৰ্তমান ইয়াতে পৰা নাই। ৰাতিপুৱা সময়ত মানে কি সেই যে অকণমান আগত আপোনালোকক পুখুৰীটো দেখাই দিছোঁ, তাতেও বেছিকৈ পৰি থাকে, ইয়াতো পৰে। তো এতিয়া বৰ্তমান পৰি থকা নাই, হেৰিটো ওপৰত উৰিয়ে আছে চৰাইকেইটা। এই মানে কি ৰাতিপুৱা এইবিলাক জংঘলবিলাক চাফা কৰি দিয়াৰ কাৰণে মানে অলপ ভয় খাইছে ইহঁতে। আচ্ছা দাদা, ইয়াতে কিমান মান টকাৰ মাছ মানে কি জীয়াই দিয়া হয় চিজনত? তাতে ইয়াতে 20 বিঘা আছে। 20 বিঘা মাটি এই গোটেই পুখুৰীটোত? গোটেই পুখুৰী এইখিনিত 20 বিঘা। অনলি এইখিনিত 20 বিঘা আছে? ৱাও ফ্ৰেণ্ডছ, দেখিছে এইখিনিত, এই পুখুৰীটো দেখিছেনে আপুনি? এইখিনিত 20 বিঘা আছে। তো 20 বিঘা মাটিৰ পুখুৰীত কিমান ডাঙৰ পুখুৰী দেখি গম পাইছে। তো কিমান টকাৰ মাছ দিয়া হয় দাদা ইয়াতে? তাতে দিয়া হয় মোটামুটি 1 কুইণ্টেল মাছ দিয়া হয়। 1 কুইণ্টেল মাছ প্ৰায় মূল্যটো কিমান, মানে কি দামটো কিমান? মাছ দামটো যায় 50,000 লৈকে। 50,000 টকাৰ মাছ আৰু 50,000 টকাত মাছ দি ইয়াত চিজনত বিক্ৰী কৰি কিমান টকা পোৱা হয়? পায় লাখৰ বেছি উঠি যায়। সেই হিচাপত আধাৰ পাতিও দিয়ে ন? আমাৰ লোকেল আধাৰ, এইটো লোকেল আধাৰ মানে ঘৰতে উৎপাদন কৰে নেকি? এইবিলাক বাহিৰা হেৰি নাই আমাৰ। বেলেগে কিবা মাৰে বোলে, ইউৰিয়া মাৰে বুলি শুনিছোঁ বেলেগে। আমাৰ ইয়াতে ফ্ৰেছ পাবি মাছ। আচ্ছা। আৰু ইয়াতে মাছৰ উপৰিও আপোনালোকে কিবা খেতি চেতি কৰে নে নাই? কৰিছিল আগতে, এতিয়া কৰা নাই। কৰিব আৰু আৰম্ভ কৰিব। আৰু ইফালে যে পুখুৰী আছে, মই গম পোৱা নাছিলোঁ আগতে। যেতিয়া মই ইফালে আহোঁ কেতিয়াবা মানে কি চিংৰা বজাৰ যাওঁ, তো সেই পুখুৰীটো দেখা পাওঁ, তাতে মানে কি এইবিলাক পানী কাউৰীবিলাক পৰি থাকে। তো মই আজি ভাবিলোঁ একবাৰ, যিহেতু মোৰ এই চেনেলটো নতুনকৈ খুলিছোঁ, বন্ধুসকলক একবাৰ দেখাই দিওঁ যে তাতে মানে কি পানী কাউৰীবিলাক পৰি থাকে বা খলদিহাবিলাক যে পৰি থাকে, এইটো দেখাই দিম বুলি ভাবিলোঁ। তো সেইকাৰণে আহিলোঁ। পিছে মোৰে ভাগ্য বেয়া বা কিবা হ'ল, মানে কি আজি মানে চৰাইবিলাকতে পৰি থকা নাই। তো ফ্ৰেণ্ডছ, একদিন ভালকৈ আহি আপোনালোকক দেখাই দিম। যিহেতু আপোনালোকক চিষ্টেমটো দেখাই দিলোঁ বা কথাটোখিনি বুজাই দিলোঁ কিহৰ কাৰণে ইয়াত পৰে, মানে কি খলদিহাখিনি ইয়াত কিহৰ কাৰণে পৰে। তো মই সেইকাৰণে কথাখিনি বুজাই দিবলৈ আৰু এই দাদাজনক মই ইয়ালৈকে মাতি আনিলোঁ। তেখেতে ক'লে যে ইয়াত এটা যদি হাঁহ এটা যদি মাৰে 500 টকা ফাইন দিব লাগিব। সেই বিশ্বাসত মানে ইয়াত পানী কাউৰী বা হাঁহবিলাক ইয়াতে পৰে। আচ্ছা, এইকেইটা দেখিছেনে ফ্ৰেণ্ডছ, ওপৰত উৰি আছে, সিহঁতে পৰা নাই আজি। তো ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। মামা ভাগিন আহি অকণমান ভিডিঅ' কৰিবলৈ আহিলোঁ। তো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যনত ক্লিক কৰি দিব। আৰু যিবিলাকে নতুনকৈ চাই আছে তেখেতসকলক মই বিশেষকৈ কৈছোঁ, তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু ধুনীয়া ধুনীয়া কমেণ্টবিলাক দিয়ে। আৰু ধুনীয়া বুলিয়ে নহয়, যদি কিবা ভুল হৈছে তাতে কমেণ্টত বক্সত জনাই যাতে,
যিহেতু ময়ো নতুনকৈ মানে কি ইউটিউব চেনেলটো খুলিছোঁ, বহুত ধৰণৰ ভুল হৈ থাকে, আপোনালোকে কমেণ্ট কৰি জনাব কি ভুল হৈছে কি শুদ্ধ হৈছে। তো আজিলৈ ইমানেই আছিল, ধন্যবাদ, জয় আই অসম।